নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা নতুন ভিডিঅ' মই আপোনালোকৰ মাজত লৈ আনিছোঁ মোৰ ইউটিউব চেনেল হুনমনি হান্দিকৈ। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। লগতে আপোনালোকে প্লিজ মোৰ চেনেলটো যদি পোনপ্ৰথমবাৰ আজি নতুনবাৰৰ বাবে মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব। ইয়াতে এখন মই ফটো দিছোঁ, এইখন আপোনালোকে চাব আৰু এনেকুৱা সূতা আপোনালোকে সূতাৰ দোকানৰ পৰা কিনিব পাৰিব। খুব কম দামতে আপোনালোকে বহুতখিনি সূতাৰ পাব। গুলি সূতাতকৈ বহুতখিনি লাভ হয় বুলি এই গোটাই সূতাখিনি মই মাত্ৰ 30 টকাত আনিছোঁ। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ দহি গুঠিবলৈ আৰু মই বেজি সূতা গোটেইখিনি তৈয়াৰ কৰি ৰখা হৈছে। প্ৰথমতে আপোনালোকে বেজিটো এনেদৰে ভৰাই ল'ব আৰু চাদৰৰ কিনাৰতে পাৰিলে চাদৰখনৰ ওপৰত কিবা এটা ৰাখি ল'ব যাতে আমি গাঁঠিটো মাৰিবলৈ সুবিধা হয়। আৰু খুব টানকৈ আপোনালোকে গাঁঠিটো নামাৰিব যাতে চাদৰৰ কোচ মানে টান খাই থাকে চাদৰখন। যদিহে খুব জোৰকৈ আমি গাঁঠি মাৰি দিওঁ, খুব লাহেকৈ গাঁঠিটো মাৰিব। তাৰ লগতে আপোনালোকে ইয়াৰ সূতাৰ মাজতে আপোনালোকে এনেদৰে কাটি সমানকৈ চাইজটো কাটি ল'ব। তাৰপিছতে মাজতে এনেদৰে সূতাখিনি ভৰাই গাঁঠি এটা দিব। দুটা বা তিনিটা আপোনালোকে গাঁঠি এটা দিব। এনেদৰে খুব টানি টানি প্ৰথমটো আপোনালোকে গাঁঠিটো নামাৰিব যাতে চাদৰৰ প্ৰথম ভাঁজটো তেৰা হৈ থাকিব। আৰু ইয়াৰ পিছতে এনেদৰে মাজৰ লৈ তাৰপিছতে আপোনালোকে এনেদৰে মিলাই ল'ব। মিলাই লৈ পাছফালৰ পৰা ঘূৰাই এপাক সূতাডাল মাজেৰে বেজিটোৰ মাজেৰে সোমোৱাই দিব আৰু এনেদৰে তিনিবাৰমান আপোনালোকে কৰিব যাতে দহিটো খুব মজবুত হৈ ওলাই নপৰে। এনেদৰে কৰাৰ পিছত খুব ধুনীয়াকৈ টান কৰি আপোনালোকে মিলাই ল'ব। ইয়াৰ পিছতে আকৌ ইয়াৰ মাজতে আপোনালোকে বেজিটোৰ দহিটোৰ মাজে মাজে সোমোৱাই দিব। আকৌ সোমোৱাই দি ইয়াৰ পিছত চাওক মই কেনেদৰে কৰিছোঁ, আপোনালোকেও ঠিক এনেদৰে কৰিব। এইটো আমাৰ দহিটো সম্পূৰ্ণৰূপে এটা দহি আমাৰ হৈ গৈছে। ইয়াতে আপোনালোকে সমান চাইজেৰে কাটি ল'ব আৰু আপোনালোকে কিমানটো দীঘল কৰিব বিচাৰে আপোনালোকে কৰিব পাৰিব। মই মোৰ ফুলৰ দহি দিছোঁ সেইকাৰণে অলপ ফুলা ফুলাকৈ এনেকুৱাকৈ কৰিছোঁ। আৰু আপোনালোকে এনেকৈ এটা কাঠি এটা ল'ব পাৰে যাতে কাঠিটো লৈ আপোনালোকে সমান সমান জোখত আপোনালোকে মিলাই দহিটো কৰিব পাৰিব। তেতিয়া এনেদৰে জোখটো লৈ ল'ব, তেতিয়া সমান হ'ব। আৰু প্ৰথম দহিটো আমি যিটো জোখত কাটিছোঁ আপোনালোকে গোটেইকেইটা দহি একেটা জোখতে কাটিব, তেতিয়া দেখিবলৈ খুব শুৱনি হ'ব। ঠিক এনেদৰে আমি ইয়াৰ মাজতে ভৰাই দিছোঁ সূতাডালৰ মাজতে। আকৌ এনেদৰে গাঁঠি এটা মাৰিব। চাইজটো খুব ধুনীয়াকৈ মিলাই ল'ব। এনেদৰে আপোনালোকে মিলাই চাওক মই কেনেদৰে কৰিছোঁ। সূতাডাল গাঁঠিটো মাৰোঁতে আপোনালোকে খুব ভালদৰে মাৰিব যাতে পাছত যাতে দহিটো যাতে ওলাই নপৰে তেনেকুৱাকৈ মাৰিব। তিনিটা মাৰিলে মানে একেবাৰে দহিটো খুব ধুনীয়া মজবুত হয়। মই তিনিবাৰ কৰি কিনে দুবাৰ মই এনেদৰে গাঁঠিটো দিছোঁ। আপোনালোকে চাওক এনেদৰে মই প্ৰথমবাৰ এবাৰ দিলোঁ তিনিবাৰ আৰু ছেকেণ্ড বাৰটো মই তিনিবাৰেই দিছোঁ। একেবাৰে সহজ, আপোনালোকেও ঘৰতে নিজে কৰিব পাৰিব। মাত্ৰ 20-25 টকাৰ গুলি আনি বা সূতা কিনি ল'ব পাৰে। এনেদৰে আপোনালোকে গোটেই চাদৰখনত দহি কৰি যাব পাৰিব। মই গোটেইখিনি কৰি নেদেখাওঁ বাৰু। এনেদৰে আপোনালোকে সমান সমান চাইজত কাটিব। মই দহি কৰা মোৰ সম্পূৰ্ণ হৈ গৈছে, চাব পাৰে খুব ধুনীয়া দেখিছে। আৰু চাদৰখনত যিহেতু মই ঊলৰ দহি দিছোঁ খুব ধুনীয়াকৈ ফুলি আছে। মোৰতো খুবেই প্ৰিয় এনেকুৱা দহি, ঘৰতেই কৰিব পাৰিব। আৰু
ভিডিঅ'টো চাই কেনে পালে প্লিজ লাইক কৰিব লগতে কমেণ্ট কৰি জনাব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে মই দি থকা প্ৰতিটো ভিডিঅ' আপোনালোকে পাই থাকে। থেংক ইউ।